জোনাক নিশাৰ বিভীষিকা। শান্তিপুৰ গাঁওখন শীতল নিশাৰ আচলত জৰাই পৰিছিল। আকাশত জোনে চকু মেলি আছিল। চকুত পৰাৰ দৰে স্নিগ্ধ পোহৰ, কিন্তু সেই পোহৰৰ মাজতো কোনো এক অজ্ঞাত ভয়। পূৰ্ণিমাৰ জোনাকে গাঁওখনক যেন স্বৰ্গৰ দৰে ধুনীয়া কৰি তোলে, কিন্তু সেই জোনাকীৰ সৌন্দৰ্যৰ আঁৰত লুকাই থাকে ভয় আৰু দুখৰ এক অজানা কাহিনী। গাঁওখনৰ সীমান্তত এটা ভগ্ন ঘৰ। বহুতে কয় সন্ধিয়াৰ পাছত সেই ঘৰখনলৈ কাৰো প্ৰৱেশ নহয়, বিশেষকৈ জোনাক নিশাত। এদিন পূৰ্ণিমাৰ নিশা, পৰীক্ষাৰ বাবে স্কুলৰ পৰা উভতি অহা জোনালীয়ে দেৰি হোৱাত চমু পথেদি ঘৰলৈ ওলাব লগা হ'ল। পথটো বনেৰে আৱৰা আছিল। গাঁৱৰ বয়োজ্যেষ্ঠসকলে সদায় কৈ আহিছিল, জোনাকী নিশাত বনৰ পথত নাযাবা, তাত বিভীষিকা থাকে। জোনালীয়ে পিছে সেই গল্পবোৰক কেতিয়াও বিশ্বাস নকৰে। জোনাকৰ পোহৰে পথ উজ্জ্বল কৰিছিল। বনৰ পথ পাৰ হৈ আহি থকা সময়তে এটা ঘৰৰ কাষত তেওঁৰ কাণে এক অস্বাভাৱিক গুঞ্জন শুনিলে। চকুত পৰিল কিছুমান মাতাল, নিৰ্দয়, দুষ্ট। জোনালীয়ে পথ সলনি কৰিবলৈ বিচাৰিলে, কিন্তু তেতিয়াই সেই লোকসকলে তেওঁৰ পথ ৰোধ কৰিলে। ক'ত যাবি জোনালী, এৰাতি হ'ব তোৰ শেহতীয়া সপোন। শক্তিশালী হাতবোৰে জোনালীক আঁকোৱালি ধৰি লৈ ভগ্নঘৰৰ ভিতৰত টানি নিলে। সেই নিশাই ভগ্নঘৰৰ দেউল আৰু ভাঙি পৰা কৱাটবোৰ জোনালীৰ কান্দোন, চিঞৰ আৰু আকুল বিলাপৰ সাক্ষী হ'ল। সেই নিশাত জোনাকী আকাশ জোনালীৰ জীৱনৰ আটাইতকৈ ভয়ংকৰ বিভীষিকাৰ সাক্ষী হ'ল। পিছদিনা পুৱা গাঁওবাসীয়ে ঘৰৰ ভিতৰত জোনালীৰ ভাঙি পৰা দেহটো পালে। চকুত শুকান পানীৰ চিহ্ন, ঠোঁটত এক অসম্পূৰ্ণ বাক্যৰ চিন, মই ন্যায় বিচাৰোঁ। শান্তিপুৰ যেন নিস্তব্ধ হৈ পৰিল। জোনাকী আকাশ উজ্জ্বল থাকিলেও গাঁওবাসীৰ হৃদয়ত এক অন্ধকাৰ নামি আহিল। তেতিয়াৰে পৰা পূৰ্ণিমাৰ নিশা আহিলেই সেই ভগ্নঘৰৰ ফাকেৰে মানুহে শুনা পায়, জোনাক নিশাৰ নীৰৱ পোহৰত ভাঙি গ'ল জোনালীৰ স্বপ্ন। অসুৰৰ হাতত হেৰুৱা সন্মান, অশ্ৰুৱে লিখিছে দুখৰ গল্প। জোনালীৰ ক্ষোভেৰে আইন কঁপিবই লাগিব। জোনালীৰ ন্যায় হ'ব সকলো নাৰীৰ জয়গান।